ভিউৱাৰ্ছ আপোনালোকে সকলোৱে ভালে আছে বোধহয় ময়ো ভাল আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম কৰিলোঁ আজি গাড়ীখন ছাৰ্ভিচিং কৰিবলৈ লৈ গৈ আছোঁ গাড়ীখন কি ছাৰ্ভিচিং কৰোঁ কেনেকৈ কি কৰোঁ আপোনালোকক ছাৰ্ভিচ চেণ্টাৰ যাই দেখাই আছোঁ আপোনালোকে চাই থাকক এতিয়া গাড়ীখনৰ মোবিল তেল যি আছে চব বদলাম আজি গাড়ীখন অলপ চিলা বনাম পূজাৰ কাৰণে আহক বলক এতিয়া গৈ আছোঁ চাই থাকক মোটামুটি আধা ঘণ্টা লাগিব যাই পোৱাতে শ্ব'ৰুমলৈ এতিয়া ব্ৰিজখন আপোনালোকক দেখাই আছোঁ কি ধুনীয়া ধুনীয়া সুন্দৰ নজৰা আপোনালোকে চাওক কেনেকুৱা ভাল লাগিছে যাই আছোঁ ব্ৰিজৰ ওপৰেদি যাব লাগিব আমি বৰ্তমান চলমাৰী শ্ব'ৰুমত যাম হুণ্ডাই শ্ব'ৰুমত তাতে গাড়ীখন ছাৰ্ভিচিং কৰিম তাৰপিছত কি গাড়ীখনত বদলাই কি কৰে আপোনালোকক দেখুৱাম তাৰ মেনেজাৰৰ লগত কথা পাতিম তাতে কি পূজাৰ অফাৰ আছে গাড়ীৰ আপোনালোকক জনাম আপোনালোকে আহিব হুণ্ডাই শ্ব'ৰুমত আহিব তাতে ছাৰ্ভিচিঙো কৰিব পাৰিব নতুন গাড়ী বুক কৰিব পাৰিব যি লাগে আপুনি হুণ্ডাইৰ গাড়ী তাতে পাই যাব আহক এতিয়া ব্ৰিজখন চাওক ব্ৰিজৰ ওপৰেদি গৈ আছোঁ এতিয়া ব্ৰিজ আৰু এখন বনাই আছে এই ব্ৰিজখন এতিয়ালৈকে হোৱা নাই এই ব্ৰিজখন হ'লে আকৌ ভাল লাগিব গৈ আছোঁ এতিয়া শ্ব'ৰুম পামেই আৰু আপোনালোকে চাই থাকক এতিয়া ব্ৰিজখন পাৰ হ'লোঁ আৰু অলপমান টাইম আছে এতিয়া ব্ৰিজখন পাৰ হ'লে আৰু ইয়াৰ পৰা মোটামুটি 10 মিনিট সময় ল'ব শ্ব'ৰুমলৈ যোৱাৰ কাৰণে শ্ব'ৰুমত যাই আপোনালোকক দেখাই আছোঁ শ্ব'ৰুমত কি গাড়ী আছে কি আছে কেনেকৈ মোৰ গাড়ীখনৰ ছাৰ্ভিচিং কৰে কি সুবিধা পোৱা যায় আপোনালোকক জনাই আছোঁ বৰ্তমান শ্ব'ৰুমত আহি পালোঁ এই হুণ্ডাই শ্ব'ৰুম এইটো চলমাৰীত আছে আহি পালোঁ গাড়ীখন বৰ্তমান ছাৰ্ভিচিং কৰিব দিছোঁ গাড়ী বঢ়িয়াকৈ ছাৰ্ভিচিং কৰি আছে ইয়াতে পূজাৰ অফাৰ বৰ্তমান বহুত কিছু চলি আছে আপোনালোকে শ্ব'ৰুমত আহক আৰু গাড়ী বুক কৰক এতিয়া কি অফাৰ চলাই আছে আমাৰ শ্ব'ৰুমৰ মেনেজাৰে আপোনালোকক জনাব আহক আপোনাৰ লগত মেনেজাৰক লৈ যায় আচ্ছা ছাৰ এতিয়া কি আপোনালোকৰ শ্ব'ৰুমত অফাৰ চলি আছে অলপ জনাব হয় আমাৰ মেঘনা হুণ্ডাইত বৰ্তমান পূজাৰ বাম্পাৰ অফাৰ চলি আছে নিয়জখনত আপুনি ভাল অফাৰ পাব 30,000 কেছ ডিছকাউণ্ট আছে তাৰপিছত আপোনাৰ অৰাখনত পাব i20 এক্সচেঞ্জ নতুন i20 আমাৰ লঞ্চ হৈছে ফেচলিফ্ট সেইখনত এক্সচেঞ্জ বোনাছ আছে ভাল আৰু বিভিন্ন ধৰণৰ স্কিম আমি পূজা হিচাপে কাষ্টমাৰ আহিলে আমি নিশ্চয় আপোনালোকক এভেইল কৰাম আহক আমাৰ শ্ব'ৰুমত আহক আৰু আমি নিশ্চয় আপোনালোকক বাম্পাৰ অফাৰ প্ৰভাইড কৰিম এইখন ভেনু IMT হয় SX অপশ্যনেল IMT মানে ইণ্টেলিজেণ্ট মেনুৱেল ট্ৰান্সমিশ্যন ইয়াতে আপুনি চাব পাৰে জেনেৰেলি গাড়ীখনত এখন গাড়ীত কি থাকে এক্সেলেটাৰ ব্ৰেক এণ্ড ক্লাছ ইয়াতে কি আছে এক্সেলেটাৰ এণ্ড ব্ৰেক আছে ক্লাছ পেডেলটো নাই কিন্তু মেনুৱেল ট্ৰান্সমিশ্যন গিয়াৰ লিভাৰটো মেনুৱেল ট্ৰান্সমিশ্যনৰ নিচিনা এইখন অট'মেটিক নহয় মেনুৱেল ট্ৰান্সমিশ্যনত ক্লাছ নথকা মেনুৱেল ট্ৰান্সমিশ্যন ইয়াতে আপুনি ক্লাছটো ভৰি দিবই নালাগে নৰ্মেলি আপুনি আৰামছে অট'মেটিকৰ নিচিনাকৈ চলাব পাৰে ইয়াতে বিভিন্ন ধৰণৰ ফেচিলিটি দিয়া আছে ধৰক আপোনাৰ ব্লু লুম ফেচিলিটি আছে ছানৰুফ আছে 6 এয়াৰ বেগ আমাৰ হুণ্ডাইৰ বৰ্তমান ষ্টেণ্ডাৰ্ড নৰ্মছ য'ত ছেফটি ৰেটিংছটোৰ বহুতখিনি আমাক হেল্প কৰে আৰু ইয়াতে 6টা এয়াৰ বেগ আমাৰ প্ৰথম যি নিউজ গাড়ীখন আছে সেইখনৰ পৰাই 6টা এয়াৰ বেগ কমন হৈ গৈছে আৰু এইখিনিতে মই এড কৰিব খোজোঁ আমাৰ হুণ্ডাই ভাৰ্না NCAP ৰেটিং আপোনালোকে জানে ছেফটি ৰেটিং 5 ষ্টাৰ ৰেটিং চবে কৈ থাকে তো হুণ্ডাই ভাৰ্নাখন NCAP ৰেটিং 5 ষ্টাৰ ৰেটিং এইবাৰ আমাৰ এচিভ কৰিছে তো আমি বহুত আশাবাদী যে বাকী আমাৰ যিবিলাক গাড়ী আছে হুণ্ডাই নিউজৰ পৰা আদি কৰি i20 ভেনু
ক্ৰেটা যিমানখিনি গাড়ী আছে এনকেপ ৰেটিঙত ভেৰি শ্বৰ্ট পিৰিয়ড অফ টাইম আমি 5 ষ্টাৰ ৰেটিং এচিভ কৰিম। আচ্ছা আচ্ছা আমাৰ নতুনকৈ আপোনালোকে ভালকৈ জানে যে এক্সটাৰখনো লঞ্চ হৈছে। এক্সটাৰখনৰ খুব ভাল ৰেছপন্স পাইছোঁ মাৰ্কেটত। এক্সটাৰখনতো ষ্টেণ্ডাৰ্ড 6 এয়াৰবেগ থাকে, তাত বিভিন্ন ধৰণৰ ফেচিলিটি আছে, ব্লু লিংক, ডেছ কেম। আপোনালোকে যিহেতু ইউটিউব চেনেলবোৰ চলায়, ইউটিউবাৰবিলাকৰ কাৰণে আৰু বেছি ভাল, ডেছ কেম ইয়াতে থাকিব। এইখনত নাই, বাট এক্সটাৰখনত ডেছ কেম থাকে বা ক্ৰেটাৰ ডেছ কেম থাকিব। ডেছ কেমে কি কৰে, আপোনাৰ ভিডিঅ'বিলাক ৰেকৰ্ডিং কৰে। হয় হয় ঠিক আছে, বিভিন্ন ধৰণৰ ফেচিলিটিজ আছে। আপোনালোকে ডিলাৰলৈকে আহক, আহিলে আমি ভালভাৱে ডিছকাছ কৰিম। আৰু পূজাৰ অফাৰ চলি আছে, পূজাৰ অফাৰবিলাক আমি বিভিন্ন বেলেগ বেলেগ ভেহিকেলত, যেনেকুৱা নিয়জখনত আমাৰ 30,000 কেছ ডিছকাউণ্ট আছে, i20ত আৰু বেলেগ ডিছকাউণ্ট আছে, অৰাখনত আৰু বেলেগকৈ ডিছকাউণ্ট ঠিকে দিয়া আছে। আছে। এইখন হৈছে ভেনু, এইখন এইখন i20। এইখনো খুব ধুনীয়া গাড়ী। এইখন নতুনকৈ ফেচলিফ্ট হৈছে, এইবাৰ আমাৰ ফেচলিফ্ট আহিছে। তাতে বিভিন্ন ধৰণৰ ডিলাৰবোৰ চেঞ্জ হৈছে, ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ সেইবোৰ চেঞ্জ হৈছে। ঠিক আছে, ইয়াতেও 6টা এয়াৰবেগ, 6টা এয়াৰবেগ আপোনাৰ কমন পাব আপুনি। 6 এয়াৰবেগ, এইটো ছেফটিৰ কাৰণে খুব ইম্পৰ্টেণ্ট আজিৰ ডেটত। তো ইয়াতে টাচ স্ক্ৰীন, মিউজিক চিষ্টেমটো পাব, কেমেৰা পাব, আটাইখিনি ফিচাৰ্ছ ইয়াতে থাকে। তাৰপিছত ইয়াৰ টপ, এইখন যিহেতু টপ ভেৰিয়েণ্ট নহয়, টপ ভেৰিয়েণ্টত আপোনাৰ ছানৰুফ পাব। চাবত থাকিব টপ ভেৰিয়েণ্টত না। ঠিকে আছে, আহক আপোনালোকে কল্যাণপুৰ শ্ব'ৰুমত আহক, শ'লমাৰীত। ইয়াতে সকলো ধৰণৰ গাড়ী আছে, আপোনাক মেনেজাৰে ভালকৈ বুজাই কৈছেই। আকৌ আহক, আহিলে ভালকৈ বুজাই ক'ব বহি। আপোনালোকে নিশ্চয় শুনিলে, আহক শ'লমাৰী কল্যাণপুৰ শ্ব'ৰুমত আহক। ইয়াতে আপোনাক যিখিনি ফেচিলিটি দিব লাগে আপোনালোকে পাই যাব ইয়াতে। লগতে গাড়ীৰ লগতে ছাৰ্ভিচিং চেণ্টাৰো আছে। আপোনালোকে গাড়ীখন কিনাৰ পিছত ছাৰ্ভিচিং কৰাৰ কাৰণে বেলেগ জেগাত যাব নালাগে, ইয়াতে আহিলেই আপোনাৰ ছাৰ্ভিচিঙো হৈ যাব। আহক, আৰু মোৰ ভিডিঅ'টো চাই আহিলে আপোনাক নিশ্চয় কিছু না কিছু এটা ডিছকাউণ্ট আপোনাক পাই যাব। আপোনালোকে নিশ্চয় আহিব। বাই বাই ফ্ৰেণ্ডছ।